হেল্ল' বন্ধুসকল, মই ৰিয়ান আপোনালোকক আসাম জন চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ যদি কোনোবা ধৰণৰ দোকান আছে বা কিবা যদি আপোনালোকৰ বিজনেছ আছে, তেন্তে আপোনালোকে যদি বিচাৰিছে পে'মেণ্ট অনলাইন ল'বৰ কাৰণে, তেন্তে আপোনালোকে QR কোডটো ক'ত পাব আৰু QR কোডটো কেনেকৈ জেনেৰেট কৰিব, কেনেকৈ আপোনালোকে এটা মাৰ্চেণ্ট একাউণ্ট খুলিব পাৰিব, সেই সকলোবোৰৰ বিষয়ে মই আপোনালোকক আজি এইটো ভিডিঅ'ত জনাই দিম। আৰু কেনেকৈ আপোনালোকে QR কোড পাব, যেনেকৈ ধৰি লওক আমি কোনোবা দোকানত যাওঁ, তাত QR কোড লগোৱা থাকে আৰু QR কোডটো স্কেন কৰি আমি পে'মেণ্ট কৰিব পাৰোঁ। তাত গুগল পে', ফোনপে', পে'টিএম সকলো ধৰণৰ এপেদি আমি UPI থ্ৰু তাত পে'মেণ্ট কৰিব পাৰোঁ। তো সেই QR কোডটো, মাৰ্চেণ্ট QR কোডটো আপোনালোকে ক'ত পাব আৰু কেনেকৈ পাব, সেইটো আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকে সকলো ধৰণৰ তথ্য আপোনালোকে ভিডিঅ'টোত পাই যাব। গতিকে ভিডিঅ'টো কমপ্লিট ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, স্কিপ নকৰিব। আপোনালোকে ক'ৰ পৰা কেনেকৈ পাব আৰু কেনেকৈ সেই QR কোডটো অৰ্ডাৰ কৰিব পাৰিব, মই সকলো ধৰণৰ আপোনালোকক এই ভিডিঅ'টোত জনাই দিম। তো বন্ধুসকল, দেৰি নকৰোঁ আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত গৈ এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হৈছে ভাৰত পে'। মই ইয়াতে চাৰ্চ কৰি দিছোঁ ভাৰত পে'। ইয়াত দেখিছে আপোনালোকে ভাৰত পে' ফৰ মাৰ্চেণ্ট, ইয়াত আহি গৈছে। মই এইটো ইনষ্টল কৰি লৈছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব। ভাৰত পে' ফৰ মাৰ্চেণ্ট এনেকৈ আহিব। তো আপোনালোকে ইয়াত অ'পেন কৰিব লাগিব। তো অ'পেন কৰি দিছোঁ মই। তো আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ পাব। তো ইয়াত লিখা আছে একচেপ্ট UPI QR পে'মেণ্ট 0%। ঠিক আছে, ইয়াত এনেকৈ আপোনালোকে কৰিব লাগিব। তাৰপিছত গেট ষ্টাৰ্টত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকৰ কি আপোনালোকৰ ইনফৰমেশ্যন ল'ব, ইয়াত দেখুৱাই দিছে লোকেশ্যন, ডিভাইচ, SMS এণ্ড কণ্টেক্ট। তো ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন এগ্ৰী, ইয়াত টিক নাথাকিলে আপোনালোকে টিক কৰি ল'ব, কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত এনেকুৱা ধৰণৰ আহিব, আপোনালোকে এলাউ কৰি যাব। আৰু ইয়াত এলাউ কৰাৰ পিছত আকৌ আপোনালোকে কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত লোকেশ্যনৰ কাৰণে এনেকুৱা আহিব পাৰে, ইয়াত অ'কে কৰি দিব। আৰু ইয়াত আপোনালোকৰ যিটো চিমেৰে আপুনি একাউণ্টটো খুলিব বিচাৰে, সেই চিমটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। তো মই ইয়াত এয়াৰটেল চিলেক্ট কৰি লৈছোঁ। আৰু চিলেক্ট কৰাৰ পিছত এনেকুৱা ধৰণৰ একাউণ্ট ভেৰিফাই হ'ব। আৰু ইয়াত আপোনালোকৰ এটা OTP আহিব, আৰু OTPটো নিজেই আপোনালোকৰ ইয়াতে লৈ ল'ব। আৰু লৈ লোৱাৰ পিছত তেনেকৈ আহিব, ইণ্টাৰফেচটো আপোনালোকে এনেকুৱা দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে যদি ছাইড বাৰত ক্লিক কৰে, ছাইড বাৰত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অলপমান লোডিং ল'ব। আৰু লোডিং লোৱাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকৰ QR কোডটো আহিব। এই QR কোডটো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব, কিন্তু এই QR কোডটো এতিয়ালৈকে ৰেডি হোৱা নাই। আৰু ইয়াত যদি আপোনালোকে পে'মেণ্ট কৰে, তেন্তে পে'মেণ্টটো আপোনাৰ একাউণ্টত নাহিব। গতিকে ইয়াত ৰেডি কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, মাই একাউণ্টত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ডিটেইলছ দিব লাগিব, গোটেইটো ডিটেইলছ। ইয়াত আপোনালোকৰ যেনেকুৱা দেখাই আছে বিজনেছ ডিটেইলছ, এড্ৰেছ ডিটেইলছ, বেংক একাউণ্ট, পেন ডিটেইলছ, আধাৰ ডিটেইলছ, চেল্ফি আৰু GST ডিটেইলছ। এই ডিটেইলছখিনি আপুনি ফিল আপ কৰিব লাগিব। আপুনি গোটেইখিনি ফিল আপ কৰাৰ পিছতহে আপুনি QR কোডটো অৰ্ডাৰ কৰিব লাগিব। ইয়াত আপোনালোকে বিজনেছ ডিটেইলছত যাব, ইয়াত বিজনেছৰ নাম দি দিব। তো মই এটা বিজনেছৰ নাম, মই ইয়াত বিজনেছ নাম এটা দি দিছোঁ, ৰিয়ান শ্বপ, ৰিয়ান শ্বপ। তো ইয়াত কেটেগৰী চিলেক্ট কৰিব আপোনালোকে, কি কেটেগৰী আপোনালোকৰ হয়। তো মই ইয়াত ৰিটেইল আউটলেট বুলি চিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ যিটো কেটেগৰী হয়, আপোনালোকে বিজনেছ কেটেগৰী সেইটো চিলেক্ট কৰি ল'ব। ছাব কেটেগৰী যদি আপোনালোকৰ আছে, তেন্তে চিলেক্ট কৰি ল'ব। তো ছাব কেটেগৰী মই ইয়াতে আদাৰ্ছ দি দিছোঁ। তো ইয়াত কণ্টিনিউ কৰিব লাগিব। বিজনেছ ডিটেইলছ আমাৰ ফিল আপ হৈ গ'ল। আৰু বিজনেছ ডিটেইল ফিল আপ হৈ যোৱাৰ পিছত আমি ইয়াতে এড্ৰেছ দিব লাগিব। তো মই ইয়াত এড্ৰেছ চিলেক্ট কৰিব লাগিব। তো ইয়াত পিনক'ড দিব লাগিব। তো মই পিনক'ডটো দি দিছোঁ। তো ইয়াত পিনক'ডটো দি দিছোঁ। আৰু এড্ৰেছটো আপোনালোকে দিব লাগিব। এড্ৰেছ মই ইয়াত গুৱাহাটীয়ে লিখি দিছোঁ বাৰু, গুৱাহাটী। ইয়াত কনফাৰ্ম কৰিব লাগিব, কণ্টিনিউত ক্লিক কৰি দিব। এড্ৰেছ চিলেক্ট হৈ গ'ল আপোনাৰ। এড্ৰেছ হোৱাৰ পিছত এতিয়া আপুনি বেংক একাউণ্ট ডিটেইলছ দিব লাগিব। তো বন্ধুসকল, মই গোটেইখিনি এড্ৰেছ ফিল আপ কৰি লওঁ। ফিল আপ কৰি লোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব আৰু কি কৰিব লাগিব। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। তো বন্ধুসকল, আপোনালোকে দেখিছে একাউণ্টটো কমপ্লিট কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকে ইণ্টাৰফেচ দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে ইয়াত ইণ্টাৰফেচ এনেকুৱা আহিব। আৰু ইয়াত অহাৰ পিছত আপোনালোকে দেখিছে ইয়াত QR বুলি লিখা আছে, কুইক লিংকছ, লোনছ, ভাৰত পে একাউণ্ট, চুৱাইপ, পে'মেণ্ট লিংক, কাৰ্ড, ভাৰত পে ক্লাব, মোৰ।
মোৰো ক্লিক কৰিলে আপুনি বহুত ধৰণৰ আৰু বস্তু আপুনি ইয়াত দেখিবলৈ পাব। তো মই ইয়াত পেমেণ্টছত গৈ QR কোডত যদি সিলেক্ট কৰোঁ, QR কোড সিলেক্ট কৰাৰ পিছত আপোনালোকক ইয়াতে এনেকুৱা দেখুৱাব আৰু QR কোডটো আপুনি ইয়াৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। মাই QR কোড ইয়াতে আহিছে, এইটো মোৰ QR কোড। ইয়াত মই অৰ্ডাৰ কৰিব পাৰোঁ। ইয়াত অৰ্ডাৰ কৰাৰ 7 দিনৰ ভিতৰত যিটো আপুনি এড্ৰেছ ফিল কৰিব, সেই এড্ৰেছত আপোনাৰ এই QR কোড আহি যাব আৰু আপোনালোকে এইটো যিকোনো বিজনেছ একাউণ্ট হিচাপে বিজনেছত আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকৰ একাউণ্টত পইচাটো সোমাব। আৰু পইচাটো কেনেকৈ আপোনালোকে ট্ৰান্সফাৰ কৰিব মই সেইটো আপোনালোকক দেখাই দিছোঁ। তো আপোনালোকে যেতিয়া একাউণ্টটো খুলিব, খোলাৰ পিছত ইয়াতে 2 days কালেকশ্যন বুলি আপোনালোকে দেখিছে। ইয়াত 2 days কালেকশ্যনত আপোনালোকৰ যেতিয়া যিমান মানে পে'মেণ্ট হ'ব, ইয়াত সকলো ধৰণৰ পে'মেণ্ট দিনটোত যিমান পে'মেণ্ট হ'ব আপোনাৰ 10,000, 20,000, 50,000, 1 লাখ, ইয়াত কোনো লিমিট নাই। যিমান আপুনি কালেকশ্যন কৰিব সিমানেই আপুনি বেংকত ট্ৰান্সফাৰ কৰিব পাৰিব। ইয়াতে কালেকশ্যনটো আপোনাৰ 2 days কালেকশ্যন আপুনি ইয়াত দেখাই থাকিব আৰু ইয়াতে আপোনাৰ যিমান কালেকশ্যন হ'ব আপুনি বেংকত ইয়াৰ পৰা পঠিয়াব পাৰিব। আপোনাৰ নিজৰ যিটো একাউণ্ট আপুনি ইয়াতে লিংক কৰিব, আপুনি মই দেখুৱাইছিলোঁ যিটো পে'মেণ্টছত গৈ পিনে আপোনালোকে যিটো বেংক একাউণ্ট দিছিলে, সেই বেংক একাউণ্টত আপোনাৰ পইচাটো সোমাই যাব। তো গতিকে আপোনালোকে এনেকৈ QR কোড আপোনালোকৰ নিজৰ বিজনেছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে, যদি হেল্পফুল হয়, তেন্তে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বন্ধুসকল, আকৌ লগ পাম নেক্সট আৰু এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।